গুৱাহাটী মহানগৰীত মৰ্মান্তিক ঘটনা। ৰাজপথতে মৃত্যুক সাৱটিলে ছুইগি বয় দীপাংকৰে। মহানগৰীৰ গণেশগুৰিত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে, যি ঘটনাৰ বিষয়ে শুনিলে আপোনাৰো আত্মাই কান্দি উঠিব। মৃত্যু কেতিয়া কাৰ বাবে ক'ত ৰৈ থাকে কোনেও নাজানে। নিষ্ঠুৰ নিয়তিৰ পৰিহাৰত কোনে কেতিয়া এই পৃথিৱী এৰি যাব লাগিব সেই কথা কোনেও কল্পনা কৰিব নোৱাৰে। সেয়াই ঘটিল দীপাংকৰ বৰা নামৰ যুৱকজনৰ সৈতে। মঙলবাৰে সন্ধিয়া গণেশগুৰি হেঙেৰাবাৰী পথৰ দাঁতিত উদ্ধাৰ হয় দীপাংকৰ নামৰ যুৱকৰ নিথৰ দেহ। পিঠিত ওলমি আছিল ছুইগি লিখা থকা এটা বেগ। হয়তো দিনটো আনৰ ঘৰে ঘৰে খাদ্য যোগান ধৰি ভাগৰি পৰিছিল দীপাংকৰ। খন্তেক জিৰণি লোৱাৰ বাবে হয়তো উক্ত স্থানত বহিছিল যুৱকজন। তাৰ পিছত সকলো শেষ হৈ গ'ল। স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো। এখন দোকানৰ চাটাৰত আউজি বহি থকাৰ দৰে আছিল দীপাংকৰ। কি কাৰণত যুৱকজনৰ মৃত্যু হ'ল সেয়া জানিব পৰা হোৱা নাই। মৃত দীপাংকৰৰ ঘৰ মানিক নগৰত বুলি জানিব পৰা গৈছে। কেনেকৈ আৰু কিয় মৃত্যু হ'ল দীপাংকৰ সেই প্ৰশ্নৰ উত্তৰ এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীয়ে দীপাংকৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য জানিব পৰা যাব। তেওঁৰ বিদেশী আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ। নিউজ টেক্স আছাম এক্সপেন্সিভ।